give you my heart. বন্ধুসকল আপোনালোকে ৰাস্তাত যোৱাৰ সময়ত ৰাস্তাৰ কাষত থকা মাইলষ্টন বা মাইলৰ খুঁটা নিশ্চয় দেখিছে। এই মাইলষ্টন বিলাকত কোনো এখন ঠাইৰ নাম আৰু সেই ঠাইৰ পৰা তাৰ দূৰত্ব লিখা থাকে। এই মাইলষ্টনবোৰৰ ওপৰ ভাগত হালধীয়া, সেউজীয়া, ক'লা বা নীলা আৰু কমলা ৰঙৰ ৰং কৰা থাকে আৰু তলৰ ভাগ বগা ৰঙৰ থাকে। প্ৰায় হাইৱে বা যিকোনো গাঁৱৰ ৰাস্তাৰে যোৱাৰ সময়ত আপোনালোকে এনেকুৱা মাইলষ্টন নিশ্চয় দেখিছে। কিন্তু বহুত মানুহে ইয়াৰ বিষয়ে ভালদৰে নাজানে। মানুহে অকল জানে যে ইয়াৰ পৰা কেইটুকুৰা জেগালৈ ডিষ্টেঞ্চটো চাব পাৰি। কিন্তু আজি মই আপোনালোকক এনেকুৱা এটা কথা ক'ম যিটোৰ পৰা আপোনালোকে গম পাব যে মাইলষ্টন চাই আপোনালোকে গম পাব আপুনি হাইৱেত গৈ আছে নে গাঁৱৰ ৰাস্তাত গৈ আছে। বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা ঘণ্টাৰ চিনটো প্ৰেছ কৰি নটিফিকেশ্যনটো অন কৰি দিব। তেনেহ'লে বলক বন্ধুসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে যদি ৰাস্তাৰে যোৱাৰ সময়ত ৰাস্তাৰ কাষত হালধীয়া আৰু বগা ৰঙৰ মাইলষ্টন দেখে, মানে ওপৰ অংশ হালধীয়া হ'ব আৰু তলৰ অংশ বগা ৰঙৰ হ'ব, তেনেধৰণৰ যদি আপোনালোকে মাইলষ্টন দেখে তেনেহ'লে আপোনালোকে জানিব যে আপোনালোকে নেশ্যনেল হাইৱে বা ৰাষ্ট্ৰীয় ঘাইপথত গৈ আছে। আৰু যদি আপোনালোকে ৰাস্তাত গৈ থাকোঁতে ৰাস্তাৰ কাষত সেউজীয়া, ওপৰ ভাগ সেউজীয়া আৰু তলৰ ভাগ বগা ৰঙৰ মাইলষ্টন দেখা পায়, তেতিয়া আপোনালোকে জানিব যে আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথত গৈ থকা নাই, আপোনালোকে এটা ষ্টেট হাইৱে বা ৰাজ্যিক ঘাইপথত গৈ আছে। মানে হালধীয়া মানে নেশ্যনেল হাইৱে আৰু সেউজীয়া মানে ষ্টেট হাইৱে। যেতিয়া আপোনালোকে ৰাস্তাত গৈ থাকোঁতে এনেকুৱা ধৰণৰ যদি মাইলষ্টন দেখা পায় যাৰ ওপৰ অংশ ক'লা বা নীলা আৰু তলৰ অংশ বগা হয়, তেতিয়া আপোনালোকে বুজিব যে আপুনি এখন ডাঙৰ টাউন বা কোনো জিলাৰ ওচৰত আছে বা ওচৰ আহি পাইছে। বন্ধুসকল যদি আপোনালোকে ৰাস্তাত গৈ থাকোঁতে এনেকুৱা ধৰণৰ মাইলষ্টন দেখা পায় যাৰ ওপৰ অংশটো কমলা ৰঙৰ আৰু তলৰ অংশটো বগা, তেতিয়া গম পাব আপোনালোকে কোনোবা এখন গাঁৱত বা গাঁৱৰ ওচৰত গৈ আছে। বন্ধুসকল যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই মোৰ চেনেলত প্ৰায়ে লৈ আহোঁ। ধন্যবাদ।